Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পুৰণি অসমীয়া বস্ত্ৰ। এই পাঠটিৰ যিখিনি তোমালোকৰ প্ৰশ্নোত্তৰ আছে আৰু যি ক্ৰিয়াকলাপ আছে এইখিনি মই তোমালোকক দি দিম। আশা কৰিছো তোমালোকে পাঠটো পঢ়ি যাবা তেতিয়াহে বুজি পাবা প্ৰশ্নোত্তৰসমূহ। গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটি আছে অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে কিহৰ পৰা ৰং তৈয়াৰ কৰিছিল এনসাৰটো এইখিনিতে আছে সূতাত ৰং কৰিবৰ বাবে তেওঁলোকে কেহেৰা শিলিখা হালধি পলাশৰ গুটি আমলখি আদিৰ পৰা ৰং তৈয়াৰ কৰিছিল এইখিনি হ'ব উত্তৰখিনি খ নম্বৰ প্ৰশ্ন চাবা মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয়ে দিয়া মন্তব্যটো লিখা ইয়াতে খ নম্বৰ প্ৰশ্নটোত যদি তোমালোকৰ 1 নম্বৰ দিয়া থাকে 1 মাৰ্ক দিয়া থাকে পৰীক্ষাত তেনেহলে তোমালোকে এইখিনি লিখিলে হ'ব তেখেতে দিয়া মন্তব্যটো হল অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এইখিনিলৈ লিখিলে হ'ব আৰু যদি 2 মাৰ্ক থাকে তেনেহলে এইখিনি অলপমান বহলাই লিখিব লাগিব নেক্সটখিনি কাপোৰত ফুল তুলিবৰ বাবে তেওঁলোকে একোখন ফুলৰ চানেকি তৈয়াৰ কৰি লয় এই চানেকি বোৰেও শিপিনী সকলৰ শিল্পী মনৰ পৰিচয় সুন্দৰকৈ দাঙি ধৰে এই গুটেইখিনি এনসাৰত গুটেইখিনি লিখি থবা যদি 1 মাৰ্ক আহে এই দুই হাৰি লিখিলে হ'ব আৰু 2 মাৰ্ক আহিলে এই গুটেইখিনি লিখিলে হ'ব গ নম্বৰ প্ৰশ্ন বৃন্দাবনী বস্ত্ৰখন কোন ঠাইত বোৱা হৈছিল এনসাৰটো ইয়াত আছে এনসাৰ হ'ব বৰপেটাৰ ওচৰৰ তাতিকুছি নামৰ ঠাইত এইখিনি এনসাৰ খ নম্বৰ প্ৰশ্ন অসমৰ বিষয় বিৱৰণ থকা সিহাবুদ্দিন তালিছৰ গ্ৰন্থখনৰ নাম কি এনসাৰটো হয়তো সিহাবুদ্দিন তালিছে তেওঁৰ ফাৰিয়া ইব্ৰিয়া নামৰ গ্ৰন্থত অসমৰ বিষয়ে অতি সুন্দৰ টুকা লিখি থৈ গৈছিল গতিকে এনসাৰ কি হ'ব গ্ৰন্থখনৰ নাম ফাৰিয়া ইব্ৰিয়া এইখন গ্ৰন্থৰ নাম তাৰপিছত 9 নম্বৰ চাবা বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা এটো যদি পৰীক্ষাত আহে 5 মাৰ্ক নহলে 4 মাৰ্ক থাকিব অকমান দীঘল হ'ব এটো ইয়াৰ পৰাই লিখিব লাগিব মহাপুৰুষজনে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত আছিল তেওঁ বহুদিন বৰপেটাৰ পাটবাউসী অঞ্চলত আছিল সেই সময়ত অসমৰ ৰজা আছিল কোচ ৰজা নৰনাৰায়ণ পাটবাউসীত থকাৰ সময়তে ৰজা নৰনাৰায়ণে কৃষ্ণলীলা সমূহ পটত আঁকি দেখুৱাবলৈ মহাপুৰুষজনক অনুৰোধ কৰিছিল তেতিয়া শংকৰদেৱে সেই দৃশ্যসমূহ কাপোৰতে বই উলিয়াবলৈ সিদ্ধান্ত ললে ৰজা নৰনাৰায়ণে আনন্দিত হৈ সূতাৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় সামগ্ৰী যোগাৰ ব্যৱস্থা কৰিলে তাৰ পাছত শংকৰদেৱে বৰপেটাৰ ওচৰৰ তাতিকুছি নামৰ ঠাইত হাল পাতি কাপোৰখন বোৱাৰ ব্যৱস্থা কৰিলে বন কাৰ্যৰ তদাৰক কৰাৰ কাৰণে গোপালতা আৰু মাধৱদেৱক দায়িত্ব দিলে দিনে কিমান অংশ বব লাগিব তাৰো এটা হিচাপ মহাপুৰুষজনাই দিলে মাজে মাজে শংকৰদেৱে কাপোৰখনৰ বোৱা কাৰ্য চাবলৈও যায় তেনেদৰে চাবলৈ গৈ তেওঁ সদায় লক্ষ্য কৰে যে এদিন যিমান অংশ বব লাগে তাতকৈ সদায় বেছি বোৱা হয় তেওঁ অলপ আচৰিত হ'ল গম গতি লৈ তেওঁ জানিব পাৰিলে যে মাধৱদেৱৰ তদাৰিকিতে কাপোৰখনৰ বোৱা কাৰ্য সদায় আগবাঢ়ি থাকে শংকৰদেৱে বৰ ভাল পালে তেওঁক তেতিয়াৰ পৰা মাধৱদেৱক বৰাৰ পো বুলি মাতিবলৈ ল'লে তাৰ পিছত এইখিনি নালাগে এইখিনি পৰা লিখিবা এই বস্ত্ৰখনত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনাবধ দধিমথন অৰ্জুন ভঞ্জন অঘাসুৰ বধ ঘেনুকাসুৰ বধ বগ্নানী পান গোবৰ্ধন ধাৰণ কালীয় দমন ৰাসলীলা কংস নিধন দিব্য ধনু ভংগন আদি চিত্ৰসমূহ খোদিত হৈছে শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ বিভিন্ন লীলামালা বাছি উলিওৱাৰ কাৰণে বস্ত্ৰখনৰ নাম দিয়া হ'ল বৃন্দাবনী বস্ত্ৰ এইখিনি হৈছে কাহিনীখিনি মাজৰ এইখিনি লিখিলে হ'ব এইখিনিলৈ লিখি এইখিনি লিখিবা তাৰ নেক্সট প্ৰশ্ন আছে শংকৰদেৱে মাধৱদেৱক বৰাৰ পো বুলি মাতিবলৈ লোৱাৰ কাৰণ কি তোমালোকে লিখিব লাগিব শংকৰদেৱে কাপোৰখনৰ ঠাইত লিখিব লাগিব বৃন্দাবনী বস্ত্ৰখন শংকৰদেৱে বৃন্দাবনী বস্ত্ৰখন বোৱা কাৰ্য চাবলৈ যায় তেনেদৰে চাবলৈ গৈ তেওঁ সদায় লক্ষ্য কৰে যে এদিনত যিমান অংশ বব লাগে তাতকৈ সদায় বেছি বোৱা হয় তেওঁ অলপ আচৰিত হ'ল গম গতি লৈ তেওঁ জানিব পাৰিলে যে মাধৱদেৱৰ তদাৰিকতে কাপোৰখনৰ বোৱা কাৰ্য আগবাঢ়ি থাকে শংকৰদেৱে বৰ ভাল পালে আৰু তেওঁক তেতিয়াৰ পৰা মাধৱদেৱক বৰাৰ পো বুলি মাতিবলৈ ল'লে মাত্ৰ তোমালোকে এইখিনিত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বুলি নাম দিবা কাপোৰখনৰ ঠাইত বৃন্দাবনী বস্ত্ৰখন বোৱা কাৰ্য চাবলৈ যায় এনেদৰে দিলে এনসাৰখিনি হৈ যাব তাৰ পিছৰ প্ৰশ্ন আছে বৰপেটা থানৰ সৃষ্টি কেনেদৰে হ'ল লিখা
এইটো এইখিনিৰ পৰা লিখিব লাগিব মহাপুৰুষ শংকৰদেৱৰ চিন্তা মাধৱদেৱ আৰু গোপাল আতাৰ তদাৰকী আৰু তাতিকুচি অঞ্চলৰ শিপিনীসকলৰ কৰ্ম তৎপৰতাত বৃন্দাবনী বস্ত্ৰখন বোৱা সম্পূৰ্ণ হ'ল ইয়াত কাপোৰখনৰ ঠাইত লিখিব লাগিব বৃন্দাবনী বস্ত্ৰখন বোৱা সম্পূৰ্ণ হ'ল মহাপুৰুষ জনাই সৰ্বপ্ৰথমে বৰপেটা অঞ্চলতে সৰ্বসাধাৰণ ৰাইজক কাপোৰখন মেলি দেখুৱালে দেখি ৰাইজে তবত মানিলে ভক্তিত গদগদ হৈ তেওঁলোকে শংকৰদেৱক সাষ্টাংগে প্ৰণাম জনালে লগতে শংকৰদেৱকো তেওঁলোকে ভগৱানৰ অৱতাৰ যেন জ্ঞান কৰিলে গুৰুৰ চৰিত্ৰটো ৰাইজৰ অনুভৱ সম্পৰ্কে উল্লেখ আছে এই বুলি এই কাপোৰেই বৈকুণ্ঠৰ বোৱাজনো পতি ঈশ্বৰহ মনুষ্যৰ বন ই নহয় টকা শিকাই একানি দোৱানি কৰি দি হবে সেৱা কৰিলে জাপি থলে পুনৰ আকৌ পাছত সেই ঠাইতে ৰাইজে এখন থান পাতিলে সেই থানখনকে বৰ্তমানৰ বৰপেটাৰ থান কোৱা হয় এনেকৈ লিখিব লাগিব এইখিনি গোটেইখিনি লিখিব লাগিব মাত্ৰ তোমালোকে এই কাপোৰখনৰ ঠাইত বৃন্দাবনী বস্ত্ৰ ৱৰ্ডটো দি দিব লাগিব আৰু ইয়াৰ পৰা ইয়ালৈ বৰপেটা থানলৈ লিখিব লাগিব তাৰপিছত নম্বৰ বৃন্দাবনী বস্ত্ৰখনৰ বিষয়বস্তু কেনেধৰণৰ এয়া বিষয়বস্তুখিনি হৈছে কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনা বধ দধিমথন অৰ্জুন ভঞ্জন অঘাসুৰ বধ ধেনুকাসুৰ বধ বগ্নানী পাণ গোবৰ্ধন ধাৰণ কালীয় দমন ৰাসলীলা কংস নিধন দিব্য ধনু ভংগ আদি এইখিনি আছিল কি বৃন্দাবনী বস্ত্ৰৰ বিষয়বস্তু নম্বৰ বৃন্দাবনী বস্ত্ৰখন ক'ত কেনেদৰে সংৰক্ষিত হৈছে লিখা এইটোৰ এনচাৰখিনিও এইখিনি গোটেই লিখিব লাগিব এইখিনিৰ পৰা বৃন্দাবনী বস্ত্ৰখনৰ দুটা অংশ লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট এইখিনিৰ পৰা এইফালে পিছফালৰ এইখিনি গোটেই লিখিব লাগিব কোম্পানীটোৰ দুটা অংশ সংৰক্ষিত হৈ আছে ইয়ালৈ লিখিব লাগিব এইটো হৈছে বৰজ নম্বৰ এনচাৰ প্ৰশ্ন উত্তৰসমূহ হৈ গ'ল এতিয়া 2 নম্বৰত চাবা তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা মই সাইডত লিখি দিছো উৎপাদন মানে হ'ব তৈয়াৰ কৰা সিদ্ধান্ত নিৰ্ণয় তদাৰক আগ পিছ চোৱা কাৰ্য খোদিত লিপিবদ্ধ কৰা সমাদৰ সন্মান 3 নম্বৰ চাবা বাক্য ৰচনা কৰিবলৈ দিছে তবধ মই ইয়াত তলত লিখি দিছো শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ দেখি সকলো গাঁৱৰ ৰাইজে তবত মানিলে তাৰ নেক্সটটো কি আছে পাকৈত অসমীয়া শিপিনী বোৱা কটাত পাকৈত আছিল তাৰপিছত আছে সাষ্টাংগে প্ৰণাম জনাই ধ্ৰুৱই মানুহজনক বিদায় দিলে তাৰপিছতটো আছে কৰ্ম তৎপৰতা বিদ্যালয় কৰ্তৃপক্ষৰ কৰ্ম তৎপৰতাত সভাখন সুকলমে পাৰ হৈ গ'ল তাৰপিছত সংৰক্ষণ বহুতো পুৰণি গ্ৰন্থ পুথিভঁৰালটোত সংৰক্ষণ কৰা আছে এইকেইটা বাক্য ৰচনা কথা তোমালোকে যদি লিখা নাই লিখি ল'বা তাৰপিছত 5 নম্বৰ চাবা অৰ্থ বুজি লৈ তলৰ শব্দকেইটাৰে খালী ঠাই পূৰ কৰা ইয়াত শব্দ দিয়া আছে কোনটো ক'ত বহিব তোমালোকক বহাবলৈ দিছে মই দি দিছো চাবা হযৰত মুহাম্মদে ইছলাম ধৰ্ম কি হ'ব প্ৰৱৰ্তন এইটো প্ৰৱৰ্তন লিখা আছে নহয় প্ৰৱৰ্তন কৰিছিল তাৰপিছত আছে তেওঁ আছিল ধৰ্ম প্ৰৱৰ্তক এইটো আছে ইয়াত লিখা আছে নহয় ধৰ্ম প্ৰৱৰ্তক খ নম্বৰ শংকৰদেৱে বৈষ্ণৱ ধৰ্ম কি হ'ব এইটো প্ৰচাৰ কৰিছিল তেওঁ আছিল কি হ'ব এইটো ধৰ্ম প্ৰচাৰক যেটো প্ৰচাৰ কৰিছিল এইটো হ'ব ধৰ্ম প্ৰচাৰক গ নম্বৰ নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ কি হ'ব আৱিষ্কাৰ কৰিছিল তেওঁ আছিল আৱিষ্কাৰ কৰিলে কি হ'ব আৱিষ্কাৰক খ নম্বৰ গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক কি হ'ব উদ্ভাৱন কৰিছিল উদ্ভাৱন হ'ব গতিকে উদ্ভাৱন কৰিছে যেটো কি হ'ব তেওঁ আছিল উদ্ভাৱক এইটো হ'ব গতিকে এইখিনি আছিল পুৰণি অসমীয়া বস্ত্ৰ পাঠটিৰ তোমালোকৰ প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপখিনি যদি ইয়াত বুজি নোপোৱা আছে মোক কমেণ্টত জনাবা আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ